নমস্কাৰ ভাইটি ভণ্টিসকল আজি আমি ক্লাছ 6 ৰ ভগ্নাংশ চেপ্টাৰটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এতিয়া এইবোৰ কিবা কিবি লিখা আছে এইবোৰ বাদ দিয়া পাছত দেখা যাব কথাটো হৈছে আমি এফালে বেলেগ এটা পেজ উলিয়াই লওঁ ভগ্নাংশ যেতিয়া আমি ভগ্নাংশৰ কথা পাতোঁ তোমালোকৰ কাৰণে যে ভগ্নাংশ প্ৰথমতে ভগ্নাংশ এটা লিখোঁ এইটো এটা ভগ্নাংশ এইটো এটা কি এইটো এটা ভগ্নাংশ দুভাগৰ এক এতিয়া তোমালোকৰ কাৰণে ভগ্নাংশটো হ'ব আজিৰ পৰা তোমালোকৰ কাৰণে ভগ্নাংশটো হ'ব এটা আপেল আচ্ছা এটো কি কথা বুজাইছো ৰবা আজিৰ পৰা তোমালোকৰ কাৰণে প্ৰতিটো ভগ্নাংশ তোমালোকে কেনেকৈ চাবা এটা আপেল বুলি চাবা ঠিক আছে এটো এটা আপেল সবই অখাত মই বেয়া ভগ্নাংশ প্ৰতিটো ভগ্নাংশ তোমালোকৰ কাৰণে হ'ব এটা আপেল আৰু এই ভগ্নাংশটোৰ যোনটো তলৰ সংখ্যাটো হ'ব যাক আমি হৰ বুলি কওঁ এটো নাম কি হৰ আৰু এই ওপৰৰ সংখ্যাটো ইয়াৰ নাম কি লব ঠিক আছে এতিয়া যাক আমি হৰ বুলি কওঁ এই তলৰ সংখ্যাটোৱে বুজাব আপেলটো তুমি কেইটা ভাগ কৰিলা ঠিক আছে এতিয়া তলৰ সংখ্যাটো ইয়াত কি আছে 2 ইয়াত তলৰ সংখ্যাটো কি আছে কিয়টো 2 টকা নাই জানো এটো 2 এতিয়া তলৰ সংখ্যাটো 2 টকা মানে ইয়াৰ অৰ্থটো হৈছে আপেলটো তুমি দুটা ভাগত ভাগ কৰিলা ঠিক আছে এটো এটা ভাগ আপেলটো তুমি কেইটা ভাগত ভাগ কৰিলা দুটা ভাগত আৰু ওপৰৰ সংখ্যাটো কি আছে ওপৰৰ সংখ্যাটো 1 টকা নাই জানো ওপৰৰ সংখ্যা 1 টকাৰ অৰ্থ হৈছে তুমি তাৰে এটা ভাগ খালা এটো আপেলটো তুমি দুটা ভাগ কৰিলা আপেলটো দুটা ভাগ কৰি তাৰে তুমি এটা ভাগ খালা ঠিক আছে দুভাগৰ একৰ হিমানেই অৰ্থ এই দুভাগৰ এক যোনটো ভগ্নাংশটো তাৰ অৰ্থটো হিমানেই এতিয়া আমি চাম যে ভগ্নাংশ দুটা যদি তোমাৰ ওচৰত থাকে তেতিয়াহলে তুমি কেনেকৈ গম পাবা কোনটো ভগ্নাংশ ডাঙৰ কোনটো ভগ্নাংশ সৰু ঠিক আছে ভগ্নাংশ দুটা ধৰা একেবাৰে সহজ কথা নহয় নে এতিয়া চোৱা যে তোমাৰ ওচৰত দুটা ভগ্নাংশ আছে এটা হল তোমাৰ 5 ভাগৰ 3 আন এটা হল তোমাৰ 5 ভাগৰ 2 এতিয়া তুমি কোৱা মোক কোনটো ভগ্নাংশ ডাঙৰ হ'ব ইয়াৰ ভিতৰত প্ৰথম ভগ্নাংশটোৰ অৰ্থটো কি যে 5 ভাগ কৰিছো আপেলটো আমি কি ভাগ কৰিছো 5 ভাগ এখিনিত কৈ লওঁ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ তাৰে কেই ভাগ খাইছো 3 ভাগ খাইছো তাৰে আমি কেই ভাগ খালো 3 ভাগ খালো ঠিক আছে এ ভাগ এ 2 ভাগ 3 ভাগ আমি খালো 5 ভাগ কৰি 3 ভাগ খালো পাছৰ ভগ্নাংশটোৰ অৰ্থটো কি একেই 5 ভাগ কৰিছো এটো 5 টকা নাই জানো তলৰ সংখ্যাটো হৰতে কেই ভাগ কৰিছো আপেলটো হেতু বুজায় 5 ভাগ কৰিছো 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ তাৰ পিছত কেই ভাগ খালো আমি 2 ভাগ এভাগ খালো এতিয়া কোনটো ভগ্নাংশৰ মতে আমি বেছিকৈ আপেলটো খালো এই ভগ্নাংশটোৰ মতে আমি বেছিকৈ খোৱা নাই জানো এইটো মতে 5 ভাগ কৰি আমি 3 ভাগ খাইছো তাৰ মানে তাৰ অৰ্থটো কি তাৰ মানে তাৰ অৰ্থটো হৈছে এই ভগ্নাংশটো ডাঙৰ সেইকাৰণে চিন্তাল এফালে মুখ কৰি হ'ব বুজি পাইছা মানে কথাটো এইটোৱে যে তলৰ সংখ্যা দুটা যেতিয়া একেই থাকে তলৰ সংখ্যা দুটা ইয়াত কি আছে 5 টকা নাই জানো তলৰ সংখ্যা দুটা এটো 5 আছে মানে আপেল দুটা আমি কি কৰিছো 5 ভাগ কৰিছো তেতিয়া ওপৰৰ সংখ্যাটো যোনটো ভগ্নাংশৰে ডাঙৰ থাকে সেই ভগ্নাংশটোৱে ডাঙৰ হয় ইটো ভগ্নাংশতকে কাৰণ ওপৰৰ সংখ্যাটোৱে আমাক কি বুজাইছে কেই ভাগ খালো হেতু বুজো নাই জানো এটো ভগ্নাংশত মতে 5 ভাগ কৰি আপেলটো আমি কেই ভাগ খাইছো 3 ভাগ খালো এটো 3 ভাগ আৰু এটো ভগ্নাংশৰ মতে 5 ভাগ কৰি আপেলটো আমি কিমান খাইছো 2 ভাগ গতিকে এই ভগ্নাংশটো ডাঙৰ হ'ব এটো 5 ভাগৰ 3টো সহজ নহয় জানো এতিয়া চোৱা কেতিয়াবা ভগ্নাংশবোৰ তোমালোকে এনেকেও দেখিব পাৰা কেনেকৈ দেখিব পাৰা দেখাইছো ৰবা ধৰা 1 2 ভাগৰ 1 কেতিয়াবা ভগ্নাংশবোৰ তোমালোকে এনেকেও দেখিব পাৰা ইয়াৰ অৰ্থটো কি এতিয়া এই ভগ্নাংশটো আমি এনেকেও লিখিব পাৰো 1 যোগ 2 ভাগৰ 1 ঠিক আছে এনেকেও আমি লিখিব পাৰো তাৰ মানে কি তাৰ মানে চোৱা এই 1টোৰ অৰ্থ হৈছে এটা আপেল তুমি গোটেইটো খাইছা এই 1টোৰ অৰ্থ কি এটা আপেল গোটেইটো খালা এটা সম্পূৰ্ণ আপেল এটা খালা তুমি ঠিক আছে সম্পূৰ্ণ এটা আপেল যোগ আধা মানে কি আৰু এটা আপেল তোমাৰ ওচৰত আছিলে আৰু এটা আপেল আছিলে ধৰা তোমাৰ ওচৰত আৰু এটা আপেল আছিলে ঠিক আছে সেই আপেলটো তুমি সমানে দুভাগ কৰিলা দুভাগ কৰি তাৰে তুমি এভাগ খালা ঠিক আছে এই হাফটোৰ অৰ্থ হেতু তাৰ মানে এটোক আমি এনেকৈ পঢ়ো এক সমষ্টি দুভাগৰ 1 বুলি পঢ়ো ঠিক আছে এই ভগ্নাংশটোক আমি কি বুলি পঢ়ো এক সমষ্টি দুভাগৰ 1 এক সমষ্টি মানে হৈছে যোগ
এই তাকে সেইকাৰণে আমি এক সমষ্টি দুভাগৰ একটোক মাজত যোগ চিন দি পেনি এনেকৈও লিখিব পাৰোঁ ঠিক আছে এতিয়া 1 যোগ দুভাগৰ 1 তাৰ অৰ্থটো হৈছে 1 মানে হৈছে এটা আপেল গোটেইটো খাইছা যোগ আৰু দুভাগৰ 1 মানে হৈছে এটা আপেল আৰু তাৰ আধা খাইছা মানে এটা আপেল গোটেইটো খালা আৰু আন এটা আপেলৰ সমানে দুভাগ কৰি তাৰে এভাগ খালা এক সমষ্টি দুভাগৰ 1ৰ অৰ্থটো এইটোৱেই গতিকে এনেকুৱা ভগ্নাংশ থাকিলে কেনেকৈ বুজিবা কি বুজাইছে কেনেকৈ গম পাবা হেতু বুজি পালা এই সন্মুখৰ যোনটো আমাৰ সংখ্যা থাকে এই সন্মুখৰ সংখ্যাটো এই সন্মুখৰ যোনটো আমাৰ সংখ্যা থাকে এইটো এই সংখ্যাটোৱে বুজায় টোটেল গোটা আপেল কেইটা খালা ঠিক আছে আৰু যোনটো তোমাৰ এই কাষতে লাগি থাকে ভগ্নাংশটো এইটোৱে বুজায় আনটা আপেল সমানে ভাগ কৰি পিনি তাৰ কেইটা অংক খাইছা আৰু দুইটাই তুমি যোগ কৰি দিছো মানে টোটেল কিমান খালা তেতিয়াহে গম পাম এটা খালা তাৰপিছত আৰু এটা আপেলো আধা খালা তেনেকৈ ইয়াৰ অৰ্থটো উলিয়াবা ঠিক আছে এতিয়া এনেকুৱা ভগ্নাংশ থাকিলে আমি কেনেকৈ গম পাম কোনটো ভগ্নাংশ ডাঙৰ কোনটো ভগ্নাংশ সৰু এটা উদাহৰণ আমি চাওঁ এইটো ধৰি ললো 2 5/3 আৰু এটা আছে তোমাৰ ওচৰত 3 5/2 ঠিক আছে এতিয়া এই দুটাৰ ভিতৰত কোনটো ডাঙৰ মোক এইটো কোৱা এইটো ডাঙৰ নে এইটো ডাঙৰ কোনটো ডাঙৰ এই দুইটোৱে কি বুজাইছে আৰু এই তিনিটোৱে কি বুজাইছে কোনটো ডাঙৰ অৰ্থটো হৈছে কোনটো ভগ্নাংশৰ মতে তুমি আপেল বেছিকৈ খাবলৈ পাইছা এইটো ভগ্নাংশৰ মতে তুমি আপেল বেছিকৈ খাবলৈ পাইছা নে এইটো ভগ্নাংশৰ মতে তুমি আপেল বেছিকৈ খাবলৈ পাইছা যোনটো ভগ্নাংশৰ মতে তুমি আপেল বেছিকৈ খাবলৈ পাইছা সেই ভগ্নাংশটোৱে ডাঙৰ কথাটো সিমানেই এতিয়া এই ভগ্নাংশটোৰ মতে কি হৈছে তিনটা আপেল তুমি গোটা খাইছা আৰু এই ভগ্নাংশটোৰ মতে দুটা আপেল তুমি গোটা খাইছা তাৰ পাছত তুমি কাষতে লাগি থকা এই ভগ্নাংশটোৱে যিয়েই নুবুজাওক লাগিলে তুমি আপেলটো 5 ভাগ কৰি পেলাই 3 ভাগ খাইছা এইটো ভগ্নাংশৰ মতে তুমি আপেলটো 5 ভাগ কৰি পিনি 2 ভাগ খাইছা ঠিক আছে এই পাছৰ ভগ্নাংশটো যিয়েই নুবুজাওক লাগে তুমি আপেলটো 5 ভাগ কৰি এভাগেই খোৱা 2 ভাগেই খোৱা 3 ভাগেই খোৱা মেইন কথাটো হৈছে তুমি গোটা আপেলেই দেখোন এইটো এই ভগ্নাংশটোৰ মতে দেখোন এই ভগ্নাংশটোৰ মতে দেখোন তুমি গোটা আপেলেই দেখোন 3টা খাই দিলা গতিকে অবভিয়াছলি এইটো ভগ্নাংশই ডাঙৰ হ'ব নহ'ব জানো গতিকে এনেকুৱা যদি দুটা ভগ্নাংশ থাকে আৰু এই সন্মুখৰ সংখ্যা দুটা ভিতৰত যোনটো সংখ্যাই ডাঙৰ হয় সেই ভগ্নাংশটোৱে ডাঙৰ হ'ব ঠিক আছে হৈ গ'ল কেতিয়াবা এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহিব পাৰে কেতিয়াবা পৰিস্থিতি এটা এনেকুৱা ধৰণও হ'ব পাৰে ধৰা 3 ভাগৰ 3 আৰু সমষ্টি 5/2 এটা ভগ্নাংশ আৰু এটা ভগ্নাংশ 3 সমষ্টি 5/1 এইডোখৰ জেগাডোখৰ অকণমান ইয়াত লিখিছোঁ 3 সমষ্টি 5/1 ঠিক আছে এতিয়া 3 সমষ্টি 5/2 আৰু 3 সমষ্টি 5/1 দুইটাৰ ভিতৰতে এইটো ডাঙৰ নে এইটো ডাঙৰ সেইটো কোৱা এতিয়া মই আগতে কৈছিলোঁ যে সন্মুখৰ সংখ্যাটো যোনটোতে ডাঙৰ থাকে সেইটোৱে ডাঙৰ হয় এতিয়াতো সন্মুখৰ সংখ্যা দুইটাই সমান তাৰমানে এইটো ভগ্নাংশৰ মতেও তুমি 3টা আপেল খাইছা এইটো ভগ্নাংশৰ মতেও তুমি 3টা আপেলেই খাইছা এতিয়া তুমি চাব লাগিব এই ভগ্নাংশটো চাব লাগিব এনেকুৱা অৱস্থাত ভগ্নাংশটোৱে কি কয় তাৰমানে এইটোৰ মতে এই ভগ্নাংশটোৰ মতে 3টা আপেল যোগ আৰু এটা আপেল তুমি 5 ভাগ কৰি সমানে তাৰে 2 ভাগ খালা আৰু এইটো ভগ্নাংশৰ মতে 3টা আপেল যোগ আৰু এটা আপেল তুমি 5 ভাগ কৰি সমানে এভাগ খালা কোনটো ভগ্নাংশৰ মতে তুমি বেছি আপেল খালা এইটো ভগ্নাংশৰ মতে তুমি বেছি আপেল খালা কাৰণ 5 ভাগ কৰি 2 ভাগ খাইছা আৰু এইটোত 5 ভাগ কৰি মাত্ৰ এভাগ খাইছা যদিহে এই সন্মুখৰ সংখ্যা দুটা একেই থাকে তেতিয়াহ'লেতো আমি এই ভগ্নাংশ দুটা চাব লাগে ঠিক আছে আৰু ভগ্নাংশ দুটাত যোনটোৱে এই ওপৰৰ সংখ্যাটো লবটো ডাঙৰ থাকে সেইটো ভগ্নাংশই আমাৰ ডাঙৰ হয় কি কাৰণে হয় বুজি পাইছা নহয় আপেলটো কাৰণ তুমি বেছিকৈ খাবলৈ পাইছা তাৰমানে হ'ব এতিয়া আমি কেতিয়াবা তুমি আৰু এটা ধৰণে ভগ্নাংশ পাব পাৰা এইবোৰ কি নামবোৰ কি মই কৈ আছোঁ প্ৰথমতে বুজি লোৱা কথাখিনি নামটো ইমান ইম্পৰ্টেণ্ট নহয় পাছত নামটো জানিলেও হ'ব নামটো দৰকাৰ তোমাক যদি কোনোবাই কয় যে আমুক ভগ্নাংশ নামটো এটা কোড লিখা যাতে তুমি সেইটো বুজি পোৱা কোনটো কথা কৈছে ঠিক আছে নামটো হৈ যাব নামটো ফটককৈ মনত ৰাখিব যদি কথাটো বুজি পোৱা কথাটোৱে বুজি নাপালে নামটো তুমি মনত ৰাখি আজি মনত ৰাখিবা কাইলৈ পাহৰি থাকিবা কনচেপ্টটো মেইন
তথাপি মই কৈ দিছোঁ যেতিয়া ভগ্নাংশবোৰ এনেকুৱা থাকে যেতিয়া ভগ্নাংশবোৰ এনেকুৱা থাকে এনেকুৱা মানে তলৰ সংখ্যাটো ডাঙৰ ওপৰৰ সংখ্যাটো সৰু তলৰ সংখ্যাটো ডাঙৰ ওপৰৰ সংখ্যাটো সৰু যেতিয়া ভগ্নাংশবোৰ এনেকুৱা থাকে তেতিয়াহ'লে সেই ভগ্নাংশবোৰক কওঁ আমি প্ৰকৃত ভগ্নাংশ ঠিক আছে কি ভগ্নাংশ বুলি কওঁ প্ৰকৃত ভগ্নাংশ কৰবাত লিখি দিওঁ ক'ত লিখোঁ এইখিনিতে লিখি দিছোঁ ৰ'বা প্ৰকৃত ভগ্নাংশ বুলি কওঁ ঠিক আছে প্ৰকৃত ভগ্নাংশ এইটো কি লিখিলোঁ প্ৰকৃত ভগ্নাংশ প্ৰকৃত ভগ্নাংশ ঠিক আছে এইটোক কওঁ আমি প্ৰকৃত ভগ্নাংশ কোনটোক এইটোক কেতিয়া কওঁ যেতিয়া তলৰ সংখ্যাটো ডাঙৰ থাকে ওপৰৰ সংখ্যাটো সৰু থাকে বাছ ইমানেই আৰু এটা ধৰণৰ আমি ভগ্নাংশ এতিয়া পঢ়িলোঁ যে এইটো ধৰণৰ ভগ্নাংশটো এইটো ধৰণৰ ভগ্নাংশ বিশেষত্বটো কি ইয়াত এইফালে এটা সংখ্যা থাকে এক সমষ্টি দুভাগৰ এক মানে ইয়াত যোগ হৈ থাকে এনেকুৱা ৰূপত যদি ভগ্নাংশ এটা দেখা তেতিয়া এই ভগ্নাংশটোৰ নামটো হৈছে মিশ্ৰ ভগ্নাংশ মিশ্ৰ ভগ্নাংশ ঠিক আছে হৈ গ'ল এইটো ৰূপৰ ভগ্নাংশটোক কওঁ মিশ্ৰ ভগ্নাংশ আৰু এইটো ৰূপৰ ক'ত গ'ল এইটো ৰূপৰ আৰু এইটো ৰূপৰ ভগ্নাংশটোক কওঁ আমি কি ভগ্নাংশ বুলি কওঁ ক'ত লিখা আছিলে এইটো প্ৰকৃত ভগ্নাংশ কি বুলি কওঁ আমি প্ৰকৃত ভগ্নাংশ বুলি কওঁ ঠিক আছে এইটো ওকে হৈ গ'ল আৰু এটা ধৰণৰ ভগ্নাংশ আমাৰ ওচৰত আছে এবাৰ সেইটো চাম সেইটো হৈছে তোমাৰ অপ্ৰকৃত ভগ্নাংশ তাক কওঁ আমি অপ্ৰকৃত ভগ্নাংশ এইটো নামটো প্ৰথমতে লিখি লৈছোঁ বাৰু অপ্ৰকৃত ভগ্নাংশ ইয়াত কি হয় ইয়াত তলৰ সংখ্যাটো তোমাৰ সৰু থাকে ওপৰৰ সংখ্যাটো তোমাৰ ডাঙৰ থাকে ঠিক আছে এতিয়া এইটো ভগ্নাংশৰ মতে তুমি কেনেকৈ অৰ্থটো উলিয়াবা যে দুটা আপেল কোনোবাই মই কি কৈছিলোঁ মই তোমাক যে তলৰ সংখ্যাটো হৈছে আপেলটো কেইটা ভাগত ভাগ কৰিছা ওপৰৰ সংখ্যাটো হৈছে আপেলটো কেইটা ভাগ খালা এতিয়া ইয়াৰ মতে এইটোৰ মতে কোনোবাই আপেলটো দুটা ভাগ কৰি পিনি 5টা ভাগ খাব পাৰে নি আছেহে দুটা ভাগ তেতিয়াহ'লে এইটো ভগ্নাংশ কি মই ভুলকৈ কৈছিলোঁ নেকি নহয় চোৱা এই ভগ্নাংশটোক আমি কি কৰিব লাগিব আমি ভাঙি পিনি ইয়াৰ অৰ্থটো উলিয়াব লাগিব ভাঙিব লাগিব এই ভগ্নাংশটোক অৰ্থটো বুজিবৰ কাৰণে কেনেকৈ ভাঙিম চোৱা বহুত উপায় আছে মই একদম সহজকৈ আজি বুজাইছোঁ এইটো প্ৰথম ক্লাছ নহয় জানো আমাৰ ইয়াৰ পাছত আমি আৰু ভালদৰে আলোচনা কৰিম এইখিনি বস্তু জনাটো বহুত ইম্পৰ্টেণ্ট কিছুমানে গোটেই চেপ্টাৰটো শেষ কৰি দিয়ে বুজি নাপায় ভগ্নাংশটোৱে আমাক ক'ব কি বিচাৰিছে ঠিক আছে এতিয়া এই ভগ্নাংশটোৰ মতে 5টোক আমি কেনেকৈ লিখিব পাৰোঁ 2 যোগ 2 যোগ 1 2 2 4 4 1 5 হৈ আছে তলত 2 আছে এতিয়া ইয়াৰ অৰ্থটো আমি এই বস্তুটো আমি এনেকৈ এই বস্তুটো ন এইটো আমি এই দুইটোৱে মানে এই দুইটোকো হৰণ হৈ আছে এই দুইটোকো হৰণ হৈ আছে এই একটোকো হৰণ হৈ আছে গতিকে গোটেইকেইটা আমি বেলেগ বেলেগকৈ লিখি দিওঁ ঠিক আছে 2/2 যোগ 2/2 যোগ 2/1 হ'ল এতিয়া 2/2টো আমি কি কৰিব পাৰোঁ 2/2 এইটো কাটি দিব পাৰোঁ এইটোক কাটি দিলোঁ 2 কাটি দিলত কি থাকিলে 1 2 কাটি দিলত কি থাকিলে আকৌ 1 যোগ 2/1 তাৰ মানে 1 যোগ 1 যোগ 2/1 তাৰ মানে উত্তৰটো কি ওলালে ৰ'বা টেনশ্যন নল'বা চব বুজাই দিম 2 যোগ 2/1 চোৱা ইয়াৰ অৰ্থটো হ'ল যে আমি আপেলটো
দুটা সমানে ভাগ কৰি এটা আপেল আমি দুটা সমানে ভাগ কৰিছোঁ এটা আপেল আমি কি কৰিছোঁ সমানে দুভাগ কৰিছোঁ এইটো সমানে আমি দুভাগ কৰিছোঁ আৰু দুই ভাগে খাই পেলালোঁ সেইকাৰণে 2 হৰণ 2 আৰু এটা আপেল আমি সমানে দুভাগ কৰিছোঁ আৰু দুই ভাগে খাই দিছোঁ সেইকাৰণে 2 হৰণ 2 তাৰপিছত আৰু এটা আপেল আমি সমানে দুভাগ কৰিছোঁ তাৰ এভাগহে খাইছোঁ ঠিক আছে তো সেইটো কাৰণে কি হৈছে যে আপেলটো আমি গোটেইটো খাই দিলোঁ যে আপেলটো আমি গোটেইটো খাই দিয়াৰ কাৰণে এইটো এক ইয়াত এক উত্তৰটো এক ওলাইছে তাৰমানে দুভাগ কৰি দুই ভাগে খাই দিলোঁ সেইকাৰণে গোটেই আপেলটো খোৱা নাই জানো সেইকাৰণে 1 দুভাগ কৰি আপেলটো দুই ভাগে খাই দিলোঁ গোটেই আপেলটো খাই দিলোঁ কাৰণে আকৌ এবাৰ 1 তাৰ পিছৰ ভগ্নাংশটো দুভাগ কৰি আপেলটো কি খাইছোঁ আধা এভাগহে খাইছোঁ দুভাগ কৰি আপেলটো তাৰে এভাগে খাইছোঁ সেইকাৰণে এইটো হাফ হ'ল এতিয়া টোটেলটো কি ওলালেগে দুভাগ কৰি এটা আপেল দুই ভাগে খালোঁ আৰু এটা আপেল দুভাগ কৰি দুই ভাগে খালোঁ তাৰমানে দুটা আপেল টোটেল খাই পেলালোঁ আৰু যোগ এটা আপেল সমানে দুভাগ কৰি তাৰ এভাগ খাইছোঁ ঠিক আছে নাই ঠিক আছে আৰু সেইকাৰণে শেষত গৈ পিনি আনসাৰটো ওলালেগে এইটো দুটা আপেল আৰু এটা আপেল দুভাগ কৰি তাৰে এভাগ বুজি পালা এইটো আমি কেনেকৈ মানে অৰ্থটো কেনেকৈ উলিয়াওঁ এনেকুৱা ভগ্নাংশৰ অপ্ৰকৃত ভগ্নাংশৰ অৰ্থটো কেনেকৈ উলিয়াওঁ এইটো আমি ভাঙি ল'ব লাগে এইটো আমি কি কৰি ল'ব লাগে ভাঙি ল'ব লাগে এইটো কিহলে ভাঙি ল'লোঁ বাৰু কি ভগ্নাংশ ওলালেগে শেষত গৈ আমাৰ এইটো মিশ্ৰ ভগ্নাংশ ওলোৱা নাইনে এইটো মিশ্ৰ ভগ্নাংশ নহয় জানো অলপ আগত যে আমি এতিয়া পঢ়ি আহিলোঁ এই ভগ্নাংশটো কোনটো ভগ্নাংশ এই ভগ্নাংশটো নহয় জানো অলপ আগত যে আমি এতিয়া পঢ়ি আহিছিলোঁ এই ভগ্নাংশটো এইটো নহয় জানো এইটো তাৰমানে কি তাৰমানে আমি এই অপ্ৰকৃত ভগ্নাংশ এটা কি কৰিব লাগে অৰ্থটো বুজিবৰ কাৰণে আচলতে কৈছে কি আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যোৱাটো প্ৰয়োজন আমাৰ মিশ্ৰ ভগ্নাংশলৈ লৈ যাব লাগে এতিয়া মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ নিলোঁ সেইটো তোমাক মই একদম প্ৰেক্টিকেলি মানে একদম সহজকৈ দেখুৱাইছোঁ কিন্তু তাৰে এটা পদ্ধতি আছে তাৰে এটা নিৰ্দিষ্ট পদ্ধতি আছে তো এই ভগ্নাংশটো আমি কি বুলি কয় এই ভগ্নাংশটোলৈ কেনেকৈ আনিলোঁ সেইটো তোমাক মই প্ৰেক্টিকেলি দেখাই দিলোঁ কিন্তু তাৰ যদি তুমি প্ৰতিবাৰে এনেকৈ ভাঙি চোৱাৰ প্ৰয়োজন নাই জাষ্ট তুমি হৰণ কৰি দিলেই হয় উত্তৰটো পাই যাবা আমাৰ ভগ্নাংশটো আছিলে কি বেলেগ এটা পেজ লৈ লৈছোঁ সুবিধা হ'ব চাফ চিকুণ হ'ব ভগ্নাংশটো আছিলে আমাৰ 5/2 5/2টোক মই তোমাক ভাঙি দেখাই দিলোঁ কেনেকৈ আমি কিমান পাইছিলোঁগৈ আমি পাইছিলোঁ 2/2 আমি এইটো পোৱা নাছিল জানো মাজত যোগ চিনটো দিওঁ নিদিওঁ আমাৰ নিজৰ কথা নিদিলেও হয় এই বস্তুটো আমি এনেকৈ লিখিব পাৰোঁ এই মাজৰ যোগ চিনটো নিদিলেও যোগ চিন এই বুজাই এইটো পূৰণ নুবুজায় আকৌ দেই যোগ চিন বুজায় এতিয়া এই 5/2 এই যোনটো আমাৰ 5/2 এইটোক আমি 2 সমষ্টি দুভাগৰ 1 বুলি লিখিব পাৰোঁ এতিয়া মই এইটো 2 সমষ্টি দুভাগৰ 1 কেনেকৈ পালোঁ সেইটো তোমাক মই ভাঙি কৰি দেখাই দিছিলোঁ কিন্তু তাৰ এটা নিৰ্দিষ্ট পদ্ধতি আছে সেইটো হৈছে তোমাৰ জাষ্ট তুমি হৰণ কৰি দিলেই হয় এতিয়া 5ক তুমি যেতিয়া 2ৰে হৰণ কৰি দিয়া কেইবাৰ যাব দুবাৰ যাব 4 আৰু থাকি গ'ল কি 1 এই 1টোৱে আহি যায় ইয়ালে আৰু এই যোনটো 2টো ন এই 2টো আহি যায় ইয়ালে আৰু এই তলৰ 2টো সেম থাকে ঠিক আছে মই আকৌ বেলেগ এটা কালাৰ দি দেখাই দিছোঁ ৰ'বা এই 1টো আহি যায় ইয়ালে আৰু এই 2 সন্মুখৰ 2টো হৈছে এই 2টো এইটো ঠিক আছে তাৰপিছত এই তলৰ 2টোৱে হয় এনেকৈ তুমি হৰণ কৰি পিনিও এই ভগ্নাংশটোলৈ অপ্ৰকৃত ভগ্নাংশটো ডাইৰেক্ট মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰা তাকো হৰণ কৰিলেওনো কি কাৰণে এনেকৈ কামত দিয়ে কি কাৰণে সেম হয় সেই কথাটোকে মই তোমাক ভাঙি পিনি দেখাই দিছিলোঁ এইডোখৰত মই তোমাক ভাঙি পিনি দেখাই দিছিলোঁ যে এনেকৈ দুটা আপেল সম্পূৰ্ণ খাইছোঁ আৰু এটা আপেলৰ আধা খাইছোঁ সেইটো কাৰণে এইটো এনেকৈ হৈছে সেইটো মই তোমাক ভাঙি দেখাই দিছিলোঁ তুমি এনেকৈ হৰণ কৰিও এইটো উলিয়াই ল'ব পাৰা ঠিক আছে ডাঙৰ ভগ্নাংশ হ'লে ইয়াৰ বিষয়ে আমি আৰু কথা পাতিম পাছত এতিয়া মেইন কথা হৈছে অপ্ৰকৃত ভগ্নাংশ দুটা কোনটো ডাঙৰ কোনটো সৰু কেনেকৈ উলিয়াবা অপ্ৰকৃত ভগ্নাংশ দুটাৰ কোনটো ডাঙৰ কোনটো সৰু কেনেকৈ উলিয়াবা এটা অপ্ৰকৃত ভগ্নাংশ আমি লিখোঁ ইয়াত কি লিখোঁ
লিখি দিওঁ কিবা এটা কি লিখোঁ 4/3 আগৰটোকে লিখি দিওঁ দিয়া শুদ্ধ বুজাবলৈ তুমিও বুজিবলৈ সহজ হ'ব 2/5 এটা আছে তোমাৰ 6/2 ঠিক আছে এতিয়া 2/5টো আমি কি লিখিব পাৰোঁ 2/5টো আমি কি লিখিব পাৰোঁ 2/5টো আমি মিশ্ৰ ভগ্নাংশলৈ নিলে কি হয় 2 সমষ্টি 2/1 এইটো নহয় জানো 2 সমষ্টি 2/1 এইটো নহয় জানো এইটো 2/5টোক আমি 2 সমষ্টি 2/1 বুলি লিখিব পাৰোঁ 2 সমষ্টি 2/1 অৰ্থটো কি দুটা আপেল সম্পূৰ্ণ খাইছোঁ আৰু এটা আপেল সমানে দুভাগ কৰি তাৰ এভাগ খাইছোঁ ঠিক আছে এতিয়া এই 6/2টোক আমি কি কৰিব পাৰোঁ 2য়ে যদি 6ক কাটি দিয়া 2য়ে 6ক কেইবাৰ হৰণ যাব তাৰমানে 6/2টোক যদি আমি মিশ্ৰ ভগ্নাংশলৈ নিবলৈ বিচাৰোঁ 6ক যদি আমি 2ৰে হৰণ কৰি দিওঁ 3বাৰ যাব 6 হৈ গ'ল হ'লনে এতিয়া কি হ'ল এইটো 3 আহিলে সন্মুখৰ এই 2টো যেনেকৈ আহিছিলে ইয়াত 3 আহিব তাৰপিছত যোগ তলত কি আহিব তলত যি থাকে সেইটোৱে আহিব 2 ইয়াত বাকী থাকিলে কি 0 তো ইয়াত আহি গ'ল 0 তাৰ মানে অকল আনসাৰটো থাকিলেগে কি অকল আনসাৰটো হ'ল তোমাৰ 3 ঠিক আছে তাৰ মানে কি ওলালে আমাৰ তাৰ মানে ওলালে যে চোৱা 5/2টোক যদি আমি মিশ্ৰ ভগ্নাংশলৈ নিওঁ তেতিয়াহ'লে পাওঁ 2 সমষ্টি 2/1 6/2টোক যদি আমি মিশ্ৰ ভগ্নাংশলৈ নিওঁ তেতিয়া আমি পাওঁ 3 যোগ এটা ৰাখি দিওঁ 2/0 তাৰমানে উত্তৰটো হ'ল 3 এতিয়া চোৱা এটাত পাইছোঁ আমি এইটো এটাত পাইছোঁ আমি 3 এইটো আঢ়ৈ নহয় জানো 2 আৰু তাৰ আধা মানে 2 যোগ 2/1 এইটো হৈছে 2 যোগ 2/1 আৰু এইটো হৈছে সম্পূৰ্ণ 3 তাৰমানে ইয়াত দুটা আপেল আৰু এটা আপেলৰ আধা আৰু এইটো সম্পূৰ্ণ 3টা আপেলেই খাই দিলা কোনটো ভগ্নাংশ ডাঙৰ হ'ব এই ভগ্নাংশটো ডাঙৰ হ'ব 6/2 ভগ্নাংশটো ডাঙৰ হ'ব তাৰমানে সিম্পলি তুমি এটা কথা চালেই হ'ল যে যদিহে অপ্ৰকৃত ভগ্নাংশ থাকিলে ওপৰৰ লবটো যোনটো ভগ্নাংশৰে ডাঙৰ হয় এই লবটো যোনটো ভগ্নাংশৰে ডাঙৰ হয় প্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰতো একেটাই আছিলে এই লবটো যোনটো ভগ্নাংশৰে ডাঙৰ হয় সেই ভগ্নাংশটোৱে ডাঙৰ হ'ব এতিয়া ইয়াত কি হ'ব এতিয়া ইয়াত হ'ব তোমাৰ 6/2 ডাঙৰ হ'ব কিহতকে 5/6তকে কাৰণ ইয়াৰ লবটো ডাঙৰ ইয়াৰ এই ভগ্নাংশটোৰ যোনটো লব আছে আমাৰ এইটো ডাঙৰ এই 5তকে আৰু প্ৰকৃত ভগ্নাংশ দুটাৰ ক্ষেত্ৰতো একেই এই লবটো ডাঙৰ হ'লে সেইটোৱে আমাৰ কি হয় ডাঙৰ হয় সেইটো ভগ্নাংশই আমাৰ ডাঙৰ হয় ঠিক আছে হৈ গ'ল কোনটো ভগ্নাংশ প্ৰকৃত ভগ্নাংশ কেনেকৈ কোনটো ভগ্নাংশ ডাঙৰ কোনটো সৰু সেইটো উলিয়াব জানিবা মিশ্ৰ ভগ্নাংশৰ জানিবা সেইটো শিকালো আৰু এইটো তোমাৰ অপ্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰতো এইটো শিকালো ঠিক আছে এতিয়া এটা কথা এইটো কি হ'ল কথা এটা মন কৰা এতিয়ালৈকে আমি যিমানখিনি ভগ্নাংশ শিকিলো ভগ্নাংশৰ কথা পাতিলো প্ৰতিটো ভগ্নাংশৰে তলৰ যোন দুটা ভগ্নাংশ আমি তুলনা কৰি আছিলো হেয়া লাগে প্ৰকৃত ভগ্নাংশ হওক মিশ্ৰ ভগ্নাংশ হওক অপ্ৰকৃত ভগ্নাংশ হওক এই তলৰ সংখ্যা দুটা যোনটা হৰ হয় সেই হৰ দুটা একেই থাকে চোৱা এই ভগ্নাংশ দুটাৰ আমি এই দুটা ভগ্নাংশ তুলনা কৰিছো এই দুটা ভগ্নাংশ ইয়াৰ হৰ দুটা 2 2 একেই আছে চোৱা 2 2 সেম আছে মিলি আছে আগৰ তুলনা কৰা ভগ্নাংশবোৰৰ ক্ষেত্ৰতো একেই আমি কোন দুটা ভগ্নাংশ তুলনা কৰিছিলো ইয়াত এই দুটা ভগ্নাংশ তুলনা কৰিছিলো কোনটো ডাঙৰ কোনটো সৰু চাবৰ কাৰণে তলৰ এই দুটা 2 2 মিলি আছে নে তাৰ পিছত আমি মিশ্ৰ ভগ্নাংশ চাইছিলো যে তুলনা কৰিছিলো মিশ্ৰ ভগ্নাংশ কোন দুটা তুলনা কৰিছিলো এই দুটা তুলনা কৰিছিলো কোন দুটা তুলনা কৰিছিলো ইয়াত আমি এই দুটা কালাৰটো চেঞ্জ কৰি লওঁ ৰবা এই দুটা তুলনা কৰিছিলো এই দুটা তুলনা কৰিছিলো এই দুটা ইয়াৰ তলৰটো 5 ইয়াৰ তলৰটো 5 তলৰ সংখ্যা দুটা একে মিলি আছে যোন দুটা ভগ্নাংশই তুলনা কৰিছো আমি তলৰ সংখ্যা দুটা মিলি থাকে দেখিছানে তাৰ পিছতে আকৌ আমি প্ৰকৃত ভগ্নাংশলৈ যদি যাওঁ প্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰতো চোৱা এই দুটা 5 এটো 5 5 মিলি আছে এটো 5
এই যোন দুটা ভগ্নাংশ তুলনা কৰিছোঁ কোনটো ডাঙৰ কোনটো সৰু দুইটাৰ ভিতৰতে তাৰ তলৰ সংখ্যাটো মিলি আছে মানে তলৰ হৰটো মিলি থাকে হৰটো মই মিলাই লৈছিলোৱে কাৰণ হৰটো মিলি থাকিলে ভগ্নাংশ দুটা ডাঙৰ সৰু চোৱাত সুবিধা হয় হৰটো মিলি থকাৰ অৰ্থটো কি হৰটো মিলি থকাৰ দুভাগৰ 1 আৰু দুভাগৰটো বাদ দিয়া অকমান ডাঙৰ লওঁ ধৰি ললো 4 ভাগৰ 1 আৰু 4 ভাগৰ 3 4 ভাগৰ 3 ইয়াৰ অৰ্থটো কি এটা আপেল 4 ভাগ কৰিলা এটা আপেল 4 ভাগ কৰিলা এভাগ দুভাগ তিনি ভাগ এনেকে 4 ভাগ কৰিলা তাৰে এভাগ খাইছা আৰু ইয়াৰ অৰ্থটো হৈছে এটা আপেল 4 ভাগ কৰি তুমি 3 ভাগ খাইছা কোনটো ডাঙৰ হ'ব 4 ভাগৰ 3 টো ডাঙৰ হ'ব কাৰণ তুমি 3 ভাগ কৰাটো বেছিকৈ খাবলৈ পাইছা গতিকে তুলনা কৰিবলৈ সহজ হ'ল কাৰণ আপেল দুটা কি হ'ল ইয়াত আপেল দুটা ইয়াত সমানে ভাগ কৰা আছে দুইটা ক্ষেত্ৰতে আপেল দুটা 4 ভাগেই কৰা আছে সমানে সমানে সেই কাৰণে তুলনা কৰিবলৈ সহজ হৈছে কোনোবা এটা এ নামৰ মানুহটোৱে যদি 4 ভাগ কৰি আপেল এটাৰ পৰা এভাগ খাইছিলে আৰু বি নামৰ মানুহটোৱে যদি 4 ভাগ কৰি আপেল এটাৰ পৰা 3 ভাগ খাইছিলে তেতিয়ালে বি নামৰ মানুহটোৱে আপেল বেছিকৈ খালে এটো তুলনা কৰিবলৈ সহজ হৈছে কাৰণ 4 ভাগ সমানে সমানে কৰা আছিল দুটা সমান সাইজৰ আপেল যদিহে হেতুকে নহৈ পেনি এটা যদি 4 ভাগ কৰি পেনি এভাগ খায় আৰু এটা মানুহে যদি আপেল এটা 5 ভাগ কৰি পেলাই নি দুভাগ খায় এতিয়া কেনেকৈ গম পাব কোনটো মানুহে বেছিকৈ আপেল খালে এটা মানুহে আপেলটো 5 ভাগ কৰিছে তাৰ পিছত দুভাগ খাইছে এটা মানুহে আপেলটো 4 ভাগ কৰিছে তাৰ পৰা এভাগ খাইছে এতিয়া কেনেকৈ গম পাম কোনটো মানুহে বেছিকৈ আপেল খালে তলৰ সংখ্যা দুটা যদি একেই নাথাকে তেতিয়াহলে তুলনা কৰিবলৈ নোৱাৰো আমি তুলনা কৰিব নোৱাৰো সম্ভৱই নহয় সেই কাৰণে আমি তলৰ সংখ্যা দুটা একেই কৰি ল'ব লাগে তুলনা কৰিবৰ কাৰণে আৰু কেনেকৈ একেই কৰে হেতু কাৰণে কোনোবাই ফটককৈ কৈ দিব তোমাক লখাগু লবা আমুক লবা তামুক লগা কিন্তু লব লাগে কি কাৰণে মই সুধিছো যে তলৰ মেইন কথাটো হৈছে যে প্ৰথম আমি তলৰ সংখ্যা দুটা একেই কৰিব লাগিব তলৰ সংখ্যা দুটা একেই কৰাৰ অৰ্থ এইটোৱে যে আপেল দুইটা মানুহে আপেল দুটা সমানে সমানে প্ৰথম এ নামৰ মানুহটোৱে আপেলটো যেটা ভাগ কৰিছে সমানে সমানে বি নামৰ মানুহটোৱে আপেলটো সেইটা ভাগেই কৰিব লাগিব সমানে সমানে তাৰ পিছত এ আপেলটোৰ পৰা সমানে সমানে ভাগ কৰি কেইটা ভাগ খালে বি আপেলটোৰ পৰা সমান ভাগ কৰা আপেলটোৰ পৰা কেইটা ভাগ খালে হেতু উলিয়ালেহে আমি গম পাম কোনটো মানুহে বেছিকৈ আপেল খাইছে এতিয়া যদি ইয়াত এটা 4 থাকে এটা 5 থাকে মানে এটা মানুহে আপেলটো 4 ভাগ কৰিছে এটা মানুহে 5 ভাগ কৰিছে আমি একো গম নাপাওঁ কোনটো মানুহে বেছি আপেল খাইছে কোনটো মানুহে কম আপেল খাইছে বুজি পাইছা হেতু কাৰণে আমি কি কৰিব লাগিব তাৰ এটা পদ্ধতি আছে আমি লখাগু কিবা কিবি ল'ব লাগে কি এটা মূল কথাটো হৈছে লখাগু কি কাৰণে ল'ব লাগে পদ্ধতিটোৱে কেলে কাম কৰে কাম কেলে কৰে এনেকে কৰিবা বুলি নহয় কিতাপত লিখা আছে এনেকে কৰিবা কিন্তু তেনেকে কৰিলে কাম কি কাৰণে কেনেকে কৰে আমি বুজিম কেনেকে বস্তুটো মই আগতে কৈছো কেনেকে বস্তুটো মানে কেনেকে বুজি পাম কেনেকে আসলতে হৈ আছে কি বহুত দীঘল ভিডিও হৈ যাব এতিয়া এইখিনি কথাই মই বহুত ফাষ্ট বুজাইছো মোৰ কাৰণে মোৰ মানে শান্তি লগা নাই এনেকে বুজাই আৰু লাহে লাহে বুজাব লাগে কিন্তু সময়ৰ কাৰণে কিমান টাইম হৈ গ'ল এতিয়া চোৱা তুমি বহুতে চাগে এইখিনিলৈকে চোৱাই নাই গতিকে তাৰ কাৰণে বেলেগ এটা ভিডিও বনাব লাগিব বহুত কথা ক'বলগীয়া আছে যেতিয়া ভগ্নাংশটো ডাঙৰ সৰু কেনেকৈ চাম যদিহে তলৰ হৰ দুটা বেলেগ বেলেগ থাকে ঠিক আছে নেক্সট পাৰ্টটো বেলেগ এটা ভিডিও বনাম আৰু ভগ্নাংশৰ যোগ ভগ্নাংশৰ বিয়োগ সেইখিনি বুজাব আছে